নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে সকলোৱে। তো আজি মোৰ ভিডিঅ'ৰ অন্য এটা ভিডিঅ'লৈ সকলোকে বহুত স্বাগতম। তো আজি মই এটা বিশেষ বস্তু আপোনালোকক দেখাম কম্পিউটাৰৰ, যিটো আমাৰ সকলো কম্পিউটাৰৰ মানে এইটো সমস্যা বহুতৰে দেখা দিয়ে। তো আমি আজি সেইটো আপোনালোকক দেখাম কেনেকৈ মানে সহজ উপায় কৰিব পাৰি। আজি আপোনালোকক দেখাম যোনটো আপোনাৰ কম্পিউটাৰৰ মানে সকলো প্ৰায়ভাগ কম্পিউটাৰৰ মানে এইটো সমস্যা দেখা দিয়ে। তো সমস্যাটো হৈছে আমাৰ কম্পিউটাৰটো মানে অফ হৈ যায়। তো সেইটো আপোনাৰ সহজ উপায়েৰে কেনেকৈ মানে মেকানিকৰ ওচৰত নিনিয়াকৈ ঠিক কৰিব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো সমস্যাটো কেনেকৈ ঠিক কৰিব পাৰি তাৰ ওপৰত আমি আপোনালোকক দেখাম। তো যিটো আপোনাৰ চি পি ইউটো খুলিব, খোলাৰ পাছত আপোনাৰ যিটো ৰেমটো খুলিব, ৰেমটো খোলাৰ পাছত এক ৰেমটো খুলি আনিব। এইটো আপোনাৰ ৰেমটো ইয়াক খুলি ল'ব। খুলি লৈ কেনে ভাল ব্ৰাছ বা কিবা কাপোৰেদি ভালকৈ মুচি দিব। মুচি দিয়াৰ পিছত চাব আপোনাৰ কম্পিউটাৰটো অন হৈ যাব। তো আপোনালোকে ব্ৰাছ একডাল ল'ব, লৈ কিনে ব্ৰাছেদি আপোনাৰ ৰেমটো চাফা কৰি দিব। তাৰপিছত এতিয়া মই চাফা কৰা হ'ল। তাৰপিছত এতিয়া আপোনাৰ লোগোটো দেখাওক, তাৰ চাই ল'ব। এতিয়া আপোনাৰ ক্লিপটো এনেকৈ উঠাই দিলে হ'ল। তো আমি এতিয়া কম্পিউটাৰটো মানে অন কৰি চাওঁ। তো নতুনকৈ আৰু কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰি দিলোঁ। ইয়াৰ ইউ পি এছটো অন কৰিলোঁ। তাৰপাছত আপোনাৰ চি পি ইউটো অন কৰি দিলোঁ। তো বন্ধুসকল, এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো চাই কিবা অলপ ইনফৰ্মেটিভ যেন লাগে, ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো ধন্যবাদ। জয় আই অসম।